হেল্ল' গাইজ, আজি হৈছে ছেকেণ্ড ডে। যোৱাকালি আৰু ভিডিঅ' কৰিব নহ'ল, এই টোপনি কি ক'ম, মোৰ আজিকালি টোপনিটো বেছিয়ে হৈছে। চ' ভিডিঅ' কৰিবলৈ নহ'ল, আহি উঠি একদম কাপোৰটো চেঞ্জ কৰিছোঁ আৰু শুইছোঁ। তাৰপাছত নাও বেকগ্ৰাউণ্ডটো একদম ইগন'ৰ কৰিব দেই, একদম মেচি হৈ আছে। চ' এতিয়া ওলাইছোঁ ছেকেণ্ড ডেৰ কাৰণে, বহুত দেৰি হ'ল। খেলা ধূলা হৈ আছে বোলে, দেখাত যাওঁ কি কৰিব পাৰোঁ, আপোনালোকক কি দেখুৱাব পাৰোঁ দেখাই থাকিম। কালি এঞ্জেলা আহিল, ভাল ধুনীয়া ভাষণ দিলে, শুনিও ভাল লাগিল। তাৰপিছত দেখাইছোঁ আপোনালোকক, বহুত ধুনীয়া ভাষণ দিছে। মই এনেও ভাল পাওঁ, তাইৰ বিগ ফ্ৰেণ্ড হয়। আজি আমন্ত্ৰিত বিশিষ্ট অতিথি হৈছে অনুপম চক্ৰৱৰ্তী, যাক আমি সৰুৰ পৰা দেখা পাই আছিলোঁ নিউজ লাইফৰ দেওবৰীয়া আড্ডাত। যিহেতু তেওঁক সৰুৰ পৰা দেখা, এবাৰ লগ পোৱাৰ হেঁপাহ আছিল। চ' আজি সেইটো সপোনো পূৰা হ'ল। তাৰপিছত বহুত ভাল লাগিল। এইজনী হৈছে আমাৰ প্ৰেমতা পেহী আৰু এজনী পেহী হাওবাৰী এক্টিং কৰিব দিয়া হ'ল। ইয়াতে জোৱাৰ মাজত কুকুৰা যুঁজ অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানটি আছিল জোৱাৰ সৈতে অনুপম চক্ৰৱৰ্তীৰ কথোপকথন। আনফালে কণ ল'ৰা ছোৱালীৰ মেজিক চেয়াৰ খেল হৈ আছে। কৰি আহিছোঁ, বিপিন চাওডাঙ আহিব, ডান্স কৰিম বুলি। এইফালে ভণ্টিহঁতে ডেন্স কৰি আছে, যিহেতু বিপিন চাওডাঙ আহিব, তাৰ আগতে ইহঁতৰ ডেন্স আছিল। এয়া বিপিন চাওডাঙ আৰু তেওঁৰ পুত্ৰ আহি পালে, এতিয়া মঞ্চত উঠিব। জয় জুবিন দা, জুবিনদাৰ কুঁৱৰী মায়াবিনী গীত গোৱা হ'ল। গা ধোৱা নাই দেই, ঘামত চুলি তিতি গৈছে। বিপিন চাওডাঙ আহিছিল, ইমান নাচিছোঁ, দেখিছে নহয়, মাতটো একদম বহি গৈছে। ভিডিঅ' কৰিব নহ'ল দেই, মেইন কথা, বহুত ভিডিঅ' কৰিব নহ'ল। এতিয়া শুম, মানে ভাগৰ লাগিছে। আকৌ কালি সুবাসনা বা আহিব, চ' এক্সাইটেড। দিনত শান্তি বা আহিব শোভাযাত্ৰাৰ কাৰণে। চ' আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা ভিডিঅ', বাই বাই।